হাই বন্ধু আজি আমি ইউটিউবৰ বিষয়ে দুআষাৰমান কথা পাতিবলৈ আগবাঢ়িছোঁ। ইউটিউবত আমি যিটো ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'টো আমি বাৰে বাৰে চাব নালাগে, কাৰণ প্ৰথম এবাৰ চালে আমাৰ ভিউজ কাউণ্ট হয় আৰু 10 মিনিটৰ পিছত যদি আমি সেই ভিডিঅ'টো পুনৰ চাওঁ তেতিয়াও আমাৰ ভিউজ কাউণ্ট হয়। মুঠৰ ওপৰত এটা মোবাইলৰ পৰা দুটা ভিউজ কাউণ্ট হয় আৰু লাইক এবাৰে হ'ব। গতিকেলৈ মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ ভিডিঅ'বোৰ বাৰে বাৰে নেচায় আৰু লগ বন্ধুৰ মোবাইলৰ পৰা বাৰে বাৰে নেচায়, কাৰণ লগ বন্ধুৰ মোবাইলৰ পৰা চালে আপোনাৰ প্ৰথম ভিউজটো কাউণ্ট হ'ব, ছেকেণ্ড 10 মিনিটৰ পিছত যদি চায় সেই ভিউজটো আপোনাৰ কাউণ্ট হ'ব। কিন্তু বাৰে বাৰে যদি একেৰাহে 10 বাৰ 15 বাৰ 20 বাৰ যদি চাই থাকে সেই ভিউজ কাউণ্ট নহয়। গতিকেলৈ আমি নতুন ইউটিউবাৰসকলে এটা কথা মন কৰা উচিত যে ভিডিঅ'সমূহ আমি বাৰে বাৰে চাব নালাগে, কাৰণ বাৰে বাৰে চালে আমাৰ কোনো ফাইদা নহয়। প্ৰথম এবাৰ আৰু 10 মিনিটৰ পিছত যোনটো আমি চাম সেইটো এবাৰ দুবাৰেই কাউণ্ট হয় আৰু পিছত চোৱা যেইবাৰ আমি চাওঁ সেইবাৰ কোনো ভিউজ কাউণ্ট নহয়। গতিকেলৈ আমি বাৰে বাৰে ভিডিঅ' চাই আমাৰ অনৰ্থক ডাটা নষ্ট কৰাৰ বাহিৰে আৰু অন্য কাম একো নহয়। গতিকেলৈ আমি এইটো কথা মন কৰিব লাগে যে আমি নতুন ইউটিউবাৰসকলে যাতে আমাৰ ভিডিঅ'সমূহ পৰাপক্ষত যোনটো মোবাইলৰ পৰা আপলোড দিয়া হয় সেইটো মোবাইলৰ পৰা পৰাপক্ষত চাবই নালাগে। মোৰ মতে চাবই নালাগে, কাৰণ চালে আমাৰ কোনো তাত ভিউজ কাউণ্ট নহয় আৰু লাইক এবাৰেই হ'ব। আপুনি লাইক দুবাৰ 3 বাৰ 5 বাৰ দি দিলেও লাইক নহয়, অকল এবাৰেই হ'ব। গতিকেলৈ আপোনালোকে নিজৰ যোনটো ভিডিঅ' ইউটিউবত আপলোড কৰে সেই ভিডিঅ'টো পৰাপক্ষত নিজৰ যোনটো মোবাইলৰ পৰা আপলোড কৰে সেইটো পৰা আপোনালোকে নেচালেই ভাল। আৰু ছেকেণ্ড কথা হৈ গ'ল কি, আমি যদি সেইটোৱে ভিডিঅ' আমি ঘূৰাই ঘূৰাই কি হৈছে যদি আমি বাৰে বাৰে চাই থাকোঁ, আমাৰ পিছৰ চোৱা যোনখিনি ভিডিঅ' আমি চাই থাকোঁ বাৰে বাৰে সেই ভিডিঅ'বিলাকৰ কোনো কাউণ্ট নহয়। গতিকেলৈ আমাৰ অনৰ্থক সময় লোকচান হয় আৰু ডাটা পেকটো এনেই ৱেষ্ট যায়। কিন্তু এটা কথা নক'লেও নোৱাৰি, কাৰণ ভিডিঅ'সমূহ যিমান বাৰ চাই সিমান বাৰ প্লে' হয়, সঁচা কথা। কিন্তু এইটো কথাও নোহোৱা নহয় যে আমি ভিডিঅ'বোৰ বাৰে বাৰে চাই থাকিলে আমাৰ ভিউজ নাহে। গতিকেলৈ আমাৰ এইটো এটা এনেই অনৰ্থক সময় নষ্ট কৰাৰ বাহিৰে একো নহয়। গতিকেলৈ ইউটিউবত এটা কণ্ডিশ্যন আছে যে প্ৰথম আপুনি এবাৰ চাব পাৰিলে আৰু 10 মিনিটৰ পিছত এবাৰ চালে আপোনাৰ ভিউজটো অলৰেডি কাউণ্ট হয় আৰু লাইক এবাৰে হ'ব। গতিকেলৈ আশা কৰোঁ নতুন ইউটিউবাৰসকলে যাতে এই কথা মনত ৰাখে আৰু ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো।